Hello friends, welcome to my new vlog. আশা কৰো সকলে ভালে আছে। আমি মানে এটা নতুন ঠাইলৈ আহিছো আজি আৰু এয়া চাওক এজনৰ পিছত এজন আমি গাড়ীৰ পৰা নমি আছো আৰু আমাৰ লগত আছে আমাৰ কাপোৰ, আমাৰ বেগ যত নেকি আমি কেইদিনমান থাকিবৰ কাৰণে আহিছো আৰু সকলোখিনি ডিটেইলছ আপোনালোকক জনাম। আপোনালোকে মোৰ ব্লগটি সম্পূৰ্ণভাৱে চাই থাকিলে গম পাব। এয়া মোৰ ব্লগটি আজি প্ৰথমতে আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিছো। আমাৰ ঘৰতে প্ৰথমতে আমাৰ গাড়ীখন আহি পালে আৰু মই এতিয়া বস্তু বাহিনীখিনি মোৰ যিখিনি কাপোৰ সেয়া মই গাড়ীত উঠাই দিলো আৰু তাৰ পিছত আহিলো হীৰামণিহঁতৰ ঘৰত আৰু হীৰামণিহঁতৰ ঘৰৰ পৰা আমি সাগৰিকাক লৈ আহি এয়া আমি আহি পালো দুধনৈ আৰু এতিয়া বৰ্তমান আছো অন দা ৱে আৰু এয়া এজনী দুজনীকে আমাৰ গাড়ীখন ভৰ্তি হ'ব ধৰিছে। টোটেল আমি ছোৱালী যাম 11 জনী আৰু এতিয়ালৈকে আমি সকলোকে উঠাই লৈ আমি আহি পালো জালুকবাৰী আৰু এয়া চাওক জালুকবাৰীৰ ৰাস্তাখন খুবেই ব্যস্তপূৰ্ণ আৰু আহি আমি এয়া পাই আহিলো দলংখন। এদি আমি যেতিয়া আহো তেতিয়াই শৰাইঘাট দলংখিনি মই ভিডিঅ' কৰোঁ। কিবা এটা ভাল লাগে আৰু ইয়াৰ যিখিনি পৰিৱেশ আৰু প্লাছ ইয়াৰ যি সৌন্দৰ্যতা চায়ে কিবা এটা ভাল লাগে আৰু আপোনালোকে এনেকৈ ভিডিঅ' বনাই নে নবনাই জনাব দেই। আৰু চাওক না আজিৰ পৰিৱেশখন কিমান ধুনীয়া পৰিৱেশ। তাতে আমি এটা ৰাস্তাৰে গৈ আছোঁ ওপৰেদি আৰু এয়া চাওক তো আমাৰ পাবলৈ বেছি দূৰ নাই আৰু আমি চাওক আমি গুগল মেপ চাই আমি এতিয়া আগলৈ আগবাঢ়ি আছোঁ আৰু হীৰাই গুগল মেপ ওলাইছে আৰু তাতে চাই লোকেশ্যনটো চাই গৈ আছোঁ কাৰণ এদিনীয়াকৈ আহিছোঁ আৰু ইমানখিনি নাজানো। আগৰবিলাকে আহিছে চাগে মানে আহিছে তেওঁলোকে জানে, কিন্তু তথাপিও আমি গুগল মেপ ওলাই চাই আছোঁ আৰু ফাইনেলি এয়া আমি আহি পালোঁ আমাৰ লক্ষ্যস্থানলৈ আৰু এজনীকে এনেকৈ নমা হৈ আছে আমাৰ গাড়ীৰ পৰা বস্তুখিনি নমাই লৈ আছে কাৰণ ইয়াতে আমি 3 মাহ থাকিবৰ কাৰণে আহিছোঁ। তো আজি একেবাৰে আহিছোঁ আৰু এয়া চাওক আমাৰ ইনষ্টিটিউটখন আৰু ইয়াতে আমি এতিয়া শিকিব আহিছোঁ মানে পঢ়িব আহিছোঁ আৰু কৰ্চ এটা কৰিব আহিছোঁ আৰু এয়া চাওক আমি ফাইনেলি আহি পালোঁ। আৰু ফ্ৰেণ্ডছ আমাক শেষত বহুত ভোক লাগিছিলে কাৰণ গোটেই দিনতে লং জাৰ্ণি কৰিছোঁ আৰু সেয়েহে আমি এটা ৰেষ্টুৰেণ্টত আহিলোঁ আৰু ভাত খাবলৈ লৈছোঁ আৰু আজিৰ ব্লগটি আছিল এইখিনিয়ে। আকৌ লগ পাম।